এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী গুৰুতৰভাৱে আহত। ধুবুৰীত শোকাবহ ঘটনা। ধুবুৰীত এক শোকাবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 5গৰাকীকৈ মেট্ৰিক পৰীক্ষাৰ্থী। আহত হোৱা ছাত্ৰ ছাত্ৰীসকলক ধুবুৰী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে। ই ৰিক্সা আৰু মাৰুতি ছুইফ্টৰ লগত মুখামুখি সংঘৰ্ষত 5গৰাকী ছাত্ৰ ছাত্ৰী আৰু এগৰাকী মহিলা যাত্ৰী লৈ যোৱা ই ৰিক্সাখন পথৰ কাষৰ নলাত বাগৰি পৰে। এই ঘটনা সংঘটিত হয় বৃহস্পতিবাৰে পুৱাৰ ভাগত ধুবুৰীৰ আইজি ৰোডত। ছাত্ৰ ছাত্ৰী কেইগৰাকীক ধুবুৰী মেডিকেল কলেজলৈ লৈ যোৱা হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে। ইপিনে এই ৰিক্সা চালকজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। তেওঁ মূৰত আৰু চকুত আঘাত পাইছে। এই ঘটনা সংঘটিত কৰি মাৰুতি ছুইফ্টত থকা যুৱক দুজন পলাই যায়। ধুবুৰীৰ পৰা নাছৰুদ্দিনৰ ৰিপোৰ্ট। তোমার নামটো কি আছিল? ফয়মুদ্দিন শেখ। টোটো তোমার আছিল নাকি? তোমার টোটো কেইজন স্টুডেন্ট আছিল? 5জন স্টুডেন্ট আর একটা মহিলা মানুষ আছিল। আচ্ছা, কার কার লাগত মুখোমুখি হয়েছে? এই 4 চাকা একটা আর টোটো মুখোমুখি। কত লাগে? আমার মেয়ে আসলো। আপনি কিভাবে হইছে? আমি ভাই করা পাই না, আমি কইছি যে তোমার পরীক্ষা দিকে যা, আমি একটু ওই দিক থেকে আসি। এখান থেকে আসি শুনি যে এখানে অ্যাক্সিডেন্ট হয়ে গেছে, হসপিটাল। অ্যাক্সিডেন্টটা কেন হয়েছে? মুই তো কোনো না, মুই তো এটা না শুনি।